নমস্কাৰ, মই ৰেকি গ্ৰেণ্ড মাষ্টাৰ পুৰবী। মই মোৰ চেনেল পুৰবি বৈশ্য ৰেকি এণ্ড মাইণ্ড পাৱাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক ক'ম যে আমাৰ শৰীৰৰ বিশেষ 7টা চক্ৰ আছে, যি 7টা চক্ৰৰ দূষিত হোৱাৰ ফলত আমি বিভিন্ন ধৰণৰ সমস্যাত পৰোঁ। আৰু আজি মই ক'ম যে আমাৰ মূল চক্ৰটো, যিটো ৰুট চক্ৰ, মূলাধাৰ চক্ৰ বুলি আমি কওঁ, সেই মূলাধাৰ চক্ৰটোৰ লগত জড়িত সমস্যাবিলাক আৰু তাৰ সমাধান। আৰু মূলাধাৰ চক্ৰটো ক'ত জড়িত, ক'ত অৱস্থিত? মূলাধাৰ চক্ৰটো আমাৰ 2 ভৰিৰ মাজত অৱস্থিত। আমি পিঠিৰ পিছৰ পৰা চাবলৈ গ'লে আমাৰ ৰাজহাড়ৰ শেষৰ ফালে মূলাধাৰ চক্ৰটো অৱস্থিত। মূলাধাৰ চক্ৰৰ কালাৰ হৈছে ৰঙা। আমি কেতিয়া গম পাম যে আমাৰ মূলাধাৰ চক্ৰটো দূষিত হৈ আছে? আমাৰ যেতিয়া ভৰিৰ বিষ হয়, আমাৰ গাঁঠিৰ বিষ হয় বা আমি খোজ কাঢ়িব নোৱাৰোঁ, তেতিয়া আমি গম পাম যে আমাৰ মূলাধাৰ চক্ৰটো দূষিত হৈ আছে। বা আমাৰ আৰ্থিক সমস্যাই দেখা দিয়ে, যিটো টকা পইচাৰ সমস্যা, আমাৰ হাতত আহিও আমি ৰাখিব পৰা নাই। যিকোনো ধৰণৰ সমস্যা, টকা পইচালৈ জড়িত সমস্যাবিলাক আমাৰ মূলাধাৰ চক্ৰৰ লগত জড়িত। বা আমাৰ যিকোনো ধৰণৰ আমি কাম কৰি আছোঁ, কিন্তু কামটো কৰি আমাৰ ভাল লগা নাই, আমাৰ কামত মন নবহে, সেইটো হৈছে আমাৰ মূলাধাৰ চক্ৰৰ লগত জড়িত সমস্যা। বা আমাৰ এনেকুৱা হয় যে আমাৰ পৰিয়ালৰ লোকসকলে আমাক গুৰুত্ব দিয়া নাই নেকি, আমাৰ এনেকুৱা ভাৱ হয়। বা আমাক বেয়া ব্যৱহাৰ কৰি আছে নেকি, কিন্তু আমাৰ এইটো মনৰ ভাৱ। এইটো হয় মূলাধাৰ চক্ৰ যেতিয়া দূষিত হয়, এইবিলাক কাৰণ আমাৰ সন্মুখত দেখা দিয়ে। বা আমি যিকোনো চাকৰি কৰি আছোঁ, সেই চাকৰিটোত আমি সন্তুষ্টি নহয়। আমি বহুত ভাল চাকৰি কৰি আছোঁ বা আমি টকা পইচাও আহি আছে সেই কামটোৰ পৰা, কিন্তু আমি ভাল পোৱা নাই। কিয়? কাৰণ আমাৰ মূলাধাৰ চক্ৰটো আমাৰ দূষিত হৈ আছে, যাৰ কাৰণে আমি কামটো কৰি সন্তুষ্টি লাভ কৰিব পৰা নাই। আপোনালোকে যিসকলে ৰেকি শিকিছে, তেওঁলোকে হয়তো জানে যে মূলাধাৰ চক্ৰটো কেনেদৰে ঠিক কৰি ৰাখিব। আমি নিজে ৰেকি আবাহন কৰি আমাৰ হাতেৰে যেতিয়া ৰেকি শক্তি প্ৰবাহিত হ'ব, আমি যেতিয়া আমাৰ মূলাধাৰ চক্ৰটো হিলিং দিম, তেতিয়া আমাৰ মূলাধাৰ চক্ৰৰ লগত যিবিলাক জড়িত সমস্যা আছে, এই সমস্যাবিলাক দূৰ হ'বলৈ ধৰে। কিন্তু আপোনালোকে যিহেতু ৰেকি শিকা নাই, বা মই আজি ৰেকি নিশিকাসকলৰ বাবে কৈছোঁ যে আপোনালোকে কেনেদৰে মূলাধাৰ চক্ৰটো শুদ্ধি কৰি ৰাখিব। মূলাধাৰ চক্ৰটো আমাৰ পৃথিৱী তত্ত্বৰ লগত জড়িত। আমি যেতিয়া পৃথিৱীৰ লগত জড়িত হ'ম, আমি প্ৰাকৃতিৰ লগত জড়িত হ'ম, তেতিয়া আমাৰ মূলাধাৰ চক্ৰটো যিবিলাক দূষিত হৈ আছে, সেইবিলাক কম পৰিমাণে হ'লেও শুদ্ধি হ'বলৈ ধৰে। আপোনালোকে দৈনন্দিন খালী ভৰিৰে মাটিত খোজ কাঢ়া আৰম্ভ কৰক। সেউজীয়া ঘাঁহনিত খোজ কাঢ়ক। ধুনীয়াকৈ ৰাতিপুৱাই হওক, গধূলিয়ে হওক, আপোনালোকে দৈনন্দিন খালী ভৰিৰে খোজ কাঢ়া আৰম্ভ কৰক। যেতিয়া খালী ভৰিৰে খোজ কাঢ়িব, আমাৰ প্ৰাকৃতিক যিটো শক্তি আছে, আমাৰ ভৰিৰ তলাৰে যেতিয়া ওপৰলৈ উঠি আহিব, তেতিয়া আমাৰ মূলাধাৰ চক্ৰটো শুদ্ধি হ'বলৈ ধৰে। তাৰ বাহিৰেও আপোনালোকে নিজকে ভাল পাবলৈ শিকক। ৰেকি শিকা ব্যক্তিসকলৰ বাবে জানে যে আমি কওঁ যে প্ৰথম যেতিয়া আপোনালোকে ৰেকি শিকিব, আপোনালোকৰ হাতেৰে যিটো শক্তি বয়, সেই শক্তিখিনি আপোনালোকে নিজৰ শৰীৰত ব্যৱহাৰ কৰক, নিজকে হিলিং দিয়ক। নিজকে হিলিং দিয়া মানে কি? আমি নিজকে ভাল পাওঁ, আমি নিজকে আমাৰ শৰীৰৰ ভিতৰত শক্তিখিনি ভৰাই আছোঁ। আমাৰ মৰম, যিটো ৰেকি শক্তি, মৰম গৰম, সেইখিনি আমাৰ নিজৰ শৰীৰত আমি ভৰাই আছোঁ। ঠিক তেনেদৰে আপোনালোকেও নিজকে ভাল পাবলৈ শিকক। আপোনালোকৰ পৰিয়ালৰ লোকসকলৰ লগত ভালদৰে কথা বতৰা পাতক। সকলোৰে লগত একেলগে ভোজ ভাত খাওক। যেতিয়া আপোনালোকে নিজকে ভাল পাবলৈ শিকিব, তেতিয়া আপোনালোকেও যেতিয়া নিজে ভিতৰৰ পৰা আনন্দিত হৈ থাকিব, তেতিয়া সকলোৰে লগত আপোনালোকে হাঁহি মাতি কথা ক'ব। তেতিয়াহে আপোনালোকৰ মনবিলাক ভালে থাকিব। আপোনালোকে
যদি ৰেইকি শক্তি শিকিবলৈ বিচাৰে তেতিয়া শিকিব পাৰে। আপোনালোকে নিজৰ যিবিলাক সমস্যা আছে আপোনালোকে নিজ হাতেৰে সেইখিনি সমাধান কৰিব পাৰিব। আৰু যদি আপোনালোকে নিশিকাকৈয়ে সেইখিনি কৰিব বিচাৰে তেতিয়া আপোনালোকে নিজকে এনেদৰে কৰক যাতে আপোনালোকৰ ৰুট চক্ৰটো শুদ্ধি হৈ থাকে। আপোনালোকে নিজকে ইমানেই উন্নত কৰক যে আপোনালোকে সকলো ফালৰ পৰা শিক্ষিত হয় বা আপোনালোকে সকলো ফালৰ পৰা উন্নতিৰ ফালে আগবাঢ়িব পাৰে। মই আৰু আপোনালোকক বিশেষ যি 6টা চক্ৰ আছে সেই 6টা চক্ৰৰ বিষয়ে জনাম। আপোনালোকৰ যদি ভাল লাগিছে মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।